জনাইছো মোৰ ইউটিউব চেনেল হেল্পাৰ চৰলৈ। আজি এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজত আহিছো। আজি ভিডিঅ'টো চাই যদি ভাল পায় তো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো বজাই দিব যাতে মই নতুন নতুন ভিডিঅ' দিলে আপোনালোকে চাবলৈ পাই থাকে। আজি ভিডিঅ'টো খুব ইন্টাৰেষ্টিং হ'ব। আজি ভিডিঅ'টো বনাইছো প্ৰিপজিশনৰ ওপৰত। আমি এটা ওয়ার্ড আছে চাওকচোন, মেড বুলি কয়, মেড। তো ইয়াত চাৰিটা বাক্য দিছো। বাটাৰ ইজ মেড, breast milk, ghee is made milk, table is made wood, shoes are made leathers. ঠিক আছে। এতিয়া এই যে বাক্যকেইটা চাব যে দুটা বাক্যত আমি দেখিম ইয়াতো ফ্ৰম বহিব, ইয়াতো ফ্ৰম বহিব একেই, আৰু ইয়াত কিন্তু অফ আৰু অফ বহিব। কিয় আমি সেই বস্তুটোহে বুজিম। মেডৰ লগত ফ্ৰমো বহে, মেডৰ লগত অফো বহে। ক'ত ক'ত ফ্ৰম বহে আৰু ক'ত ক'ত অফ বহে আমি সেইটোৱে বুজিম। প্ৰথম বাক্যলৈ মন কৰো। ইয়াত দিছে কি বাটাৰ ইজ মেড ফ্ৰম মিল্ক। তাৰমানে যে গাখীৰৰ পৰা মাখন বনোৱা হয়। এতিয়া কথাটো হ'ল গাখীৰৰ পৰা মাখন হয়, আমি জানো সেইটো, ঠিক আছে। শ্ৰীকৃষ্ণৰ দিনতো গাখীৰৰ পৰাই মাখন হৈছিলে, আমাৰ দিনতো এতিয়া যদিও গাখীৰত পানীটো অকণ বেছি হয় তথাপি গাখীৰৰ পৰাই মাখন বনোৱা হয়। এতিয়া আমি জানো মাখনৰ পৰা আকৌ গাখীৰ পাব পাৰিম জানো? গাখীৰৰ পৰাতো মাখন পালো, কিন্তু মাখনৰ পৰা যিমান কাকতি মিনতি কৰিলো, যিমান যি বস্তু মিলালো, বাটাৰৰ পৰা মানে মাখনৰ পৰা আকৌ গাখীৰ পাম জানো? নাপাওঁ। তাৰমানে যেতিয়া আমি পদাৰ্থৰ এটা যদি মানে ৰেৰ ৰূপটো সলনি হৈ গৈছে অকমান, তাৰপিছত আকৌ সেই পদাৰ্থটো যদি পাব নোৱাৰি পাব, তেতিয়া কিন্তু কি বহিব? ফ্ৰম। ঠিক তেনেকে ঘি ইজ মেড ফ্ৰম মিল্ক বুলি কৈছে যে আমি গাখীৰৰ পৰা ঘিউ পালো, কিন্তু ঘিউৰ পৰা আকৌ গাখীৰ পাব নোৱাৰি। যেতিয়া নোৱাৰিলে কি বহিব? ফ্ৰম। কিন্তু পিছৰ বাক্যটো চাওক কি কৈছে, দ্য টেবুল ইজ মেড অফ উড। যে টেবুলখন কাঠেৰে নিৰ্মিত। এতিয়া কথাটো হ'ল টেবুলখন কাঠেৰে নিৰ্মিত, মানে টেবুলখনৰ গজালকেইটা যদি খুলি দিয়া যায় তেতিয়াতো আমি কাঠটো কাঠেই থাকিব, কাঠটোতো আমাৰ কাঠেই হৈ থাকিব। মানে সলনি হ'ব নেকি? কাঠটো প্লাষ্টিক হৈ যাব নেকি? নহয়। তাৰমানে টেবুলখনত হয়তো কাঠৰ আকাৰটো বেলেগ হ'ব, গজালটো খুলি দিয়াৰ লগে লগে তাৰ আকাৰটো বেলেগ হ'ব পাৰে, কিন্তু কাঠটো কাঠেই থাকিব। মানে পদাৰ্থৰ গুণাগুণ বা তাৰ যিটো বৈশিষ্ট্য সেইটো একে থাকে। যেতিয়া একে থাকে, কথাটো ডিফাৰেন্সটো বুজি পাব লাগিব যে টেবুলখন কাঠেৰে নিৰ্মিত, তাত অফ বহিছে। কিয়? যে কাঠটো কাঠেই থাকিব। কাঠৰ পৰা টেবুল হ'ল, গজালকেইটা খুলি দিলে আকৌ কাঠটো কাঠেই থাকিল। কিন্তু একবাৰ বাটাৰ হোৱাৰ পিছত তাৰ পৰা আকৌ মিল্ক পাব নোৱাৰাৰ কাৰণে ফ্ৰম বহিছে, আৰু পৰাটোত কি বহিব? অফ। কিয়? যে ইয়াত কাঠটো কাঠেই থাকিব। ঠিক তেনেকে shoes are made of leather, যে চামৰাৰ পৰা জোতা তৈয়াৰ কৰা হয়। এতিয়া চামৰাৰ পৰা আমি জোতা পাম, নহয় জানো? চামৰাটো আমি কাটি কুটি জোতা বনালো, আমি জোতা পাই গলো। কিন্তু যদি আমি আঠাটো খুলি দিওঁ, তাৰ চিলনি খুলি দিওঁ, চামৰাটো আকৌ সোণ বা ৰূপ বা প্লাষ্টিক হ'ব নেকি? নহয়। মানে যদিও জোতাৰ আকাৰ ললে চামৰাটো চামৰাই হৈ থাকিল। যেতিয়া একে থাকিব, কোনোবা এটা বস্তুৰ পৰা কিবা এটা বস্তু নিৰ্মাণ কৰাৰ পিছতো সেই পদাৰ্থটো একে পদাৰ্থই হৈ থাকে, তেতিয়া অফ বহে। সেইকাৰণে টেবুল ইজ মেড অফ উড, ইয়াত বহিছে অফ। shoes are made of leather, ইয়াতো বহিছে অফ। কিন্তু বাটাৰ ইজ মেড ফ্ৰম মিল্ক, ইয়াত কিয় ফ্ৰম বহিছে? যে আমি গাখীৰৰ পৰা মাখন পালো, মাখনৰ পৰা আমি গাখীৰ পাব নোৱাৰো। ঠিক তেনেকে ঘি ইজ মেড ফ্ৰম মিল্ক বহিছে। কিয়? যে আমি গাখীৰৰ পৰা ঘিউ পাব পাৰিম, কিন্তু ঘিউৰ পৰা আমি আকৌ গাখীৰ পাব